হাই হেল্ল' নমস্কাৰ ৱেলকাম মাই ইউটিউব চেনেল কিং ফেক্টৰ ব্লগ। আপোনালোকে জানে এইকেইদিন একেৰাহে বৰষুণ হোৱাৰ ফলত প্ৰায় জেগাই জেগাই বানপানীৰ সৃষ্টি হৈছে। ঠিক একেদৰে আমাৰ গাঁৱতো সেই বানপানীৰ সৃষ্টি হৈছে। সেই বানপানীৰ পৰিৱেশবিলাক মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো একদম শেষলৈ চাই যাব। বলক কিন্তু আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এই পানী চাওক, এয়া বানপানী আমাৰ গাঁৱৰ ৰাস্তা তল গৈছে। চাওক গাইছ, পানী ধাৰ বৈ আছে গাইছ। এ চাওক আপুনি ৰাস্তাৰে ধাৰ বৈছি গাইছ, ৰাস্তাৰে ধাৰ বৈ আছে। এখন দোকানখনত তল যোৱা অৱস্থা হৈছে। সেইটো ঘৰ তল গৈছে, যাব আৰু গাইছ তলত গ'লে পানী গৈছে ঘৰটো। এই চাওক আমাৰ নাঙল কাটাৰ পৰিৱেশ, একাঠি পানী হৈছে গাইছ। গোটাই ৰাস্তা তল গৈছে। এতিয়া মানুহৰ চোতালত বাকী আছে। চাই থাকক ভিডিঅ'টো একদম শেষলৈকে। ভিডিঅ'টো চাই পেলাই গম পাব ক'ত ক'ত পানী উঠিছে। চাওক ঘৰটো চাৰো চাইড মৌৰি উৰি আছে ঘৰ, আৰু এবাগে পানী। এইখিনি জেগাত পানী উঠে নাই, এবাগে পানী আছে। কিন্তু চব গাড়ী পাৰ কৰি থৈ আহিল। সিটো চাইডে পানী উঠা নাই। চব গাড়ীবিলাক পাৰ কৰি থৈ আহিছে। এসোপা গোটাই ল'ৰা চাওক ইমান পানী হৈছে আমাৰ এই ৰাস্তাটোত। এয়া চাওক কলগছ কাটি ভুৰ বনাই আছে। এই গোটাইকেইটা ল'ৰাই ভুৰ বনাই আছে কলগছ কাটি। আৰু আপোনালোকে চাওক আমাৰ গাঁৱৰ পৰিৱেশটো চাওক, গোটেই পানী হৈ গৈছে। আপোনালোকে একদম সেইফালে ভিডিঅ'টো চাই থাকিব, আপোনাক ক'ত ক'ত পানী আছে দেখাই যাম। এই চাওক এই ছোৱালী দুজনীক চাওক কেনেকৈ পানী ভাঙি যাই আছে। আৰু সেইটো চাইডৰ অৱস্থা চাওক, ঘৰৰ অৱস্থা সেইটো চাইডে। আপোনালোকক কালি দেখাইছিলোঁ পানী কিমান হৈছিল, আৰু আজি আপোনালোক দেখাম তাতকৈ কালিতকৈ আজি 2 গুণ পানী হৈছে আমাৰ ৰাস্তা। ঠিক আপোনাক দেখাম, চাওক ভিডিঅ'টো শেষলৈকে। এই অৱস্থা দেখছি না, সব তালে টোপলা বানছি। এবারে ঘরবিলাক চাওক, এই দলংখনৰ বৰ্তমান পানী পাৰ বাগৰ অৱস্থা। আহিল বৰষুণ। বৰষুণ কমাৰ নামে লোৱা নাই, বৰষুণ মাৰিয়ে আছে। গাইছ বৰষুণ মাৰিয়ে আছে। মোৰ পিছফালে মছজিদৰ ফিল্ডখনত চব গাইছ পানী। ইয়াত জাল এখন পাতিছিল, দেখাই আছো আপোনালোকক। দেখছেনে গাইছ, এই ফিল্ডত জাল পতাতে মাছ লাগছে কেনেকৈ। এখন ফিল্ড গাইছ মছজিদত। এয়া চাওক গাইছ কেনেকৈ মাছ লাগছে। পুঠি মাছ লাগি আছে। এই পথাৰখন দেখছেনে গাইছ, এনেকুৱা অৱস্থা হৈছে। এই মানুহ বেছি অৱস্থা বেয়া গাইছ। দোকানখন চব গোটেই তল গৈছে পানীতে গাইছ। এই দোকানৰ বস্তুবিলাক নি এই ঘৰটোত থৈ দিছে, তেওঁলোকৰে ঘৰ দোকানৰ মালিকৰ।
এয়া চা গাইছ গোটাই গাঁওখন পানী পানী হৈ গৈছে গাইছ অৱস্থা বেয়া গাঁৱৰ বৰ্তমান চাক গাইছ কেনেকৈ চোতালেদি পানী ধাৰ গৈ আছে বহুত দুখ লগা অৱস্থা গাইছ কি ক'ম আৰু এইটো হৈছে কমালপুৰ বৰকাৰ ৰোড এনেকুৱা এটা পৰিস্থিতি চাওক अगर तुम लोग नए हो तो सब्सक्राइब करो वो जो लाल वाला बटन है उस पर फूट फेंक के मारो या फिर मोमबत्ती मुझे नहीं पता बस क्लिक